Hi guys, welcome back to my YouTube channel. আপোনালোকে নিশ্চয় জানে যে 13 ফিল্মখন ৰাব্বানি সোয়ামে ইউটিউব চেনেলত আপলোড কৰিছে। 13 ফিল্মখন ৰাব্বানি সোয়ামে ইউটিউবত আপলোড কৰাৰ পিছত তেওঁ বিপদত হে পৰিছে কাৰণ কিছুমান ইউটিউবাৰে ইউটিউবৰ পৰা ফিল্মখন ডাউনলোড কৰি তেওঁলোকৰ নিজৰ চেনেলত আপলোড কৰি দিছে। বৰ্তমান মুহূৰ্তত ৰাব্বানি সোয়ামে 150কৈ অধিক চেনেলত কপিৰাইট ষ্ট্ৰাইক মাৰিছে। 13 ফিল্মখনে ইমান মৰম দিছে যিমান আশা কৰিছো তাতকৈ বেছি। বিশেষকৈ কমেন্টবোৰে বেছি মোটিভেট কৰিছে আমাক। থ্যাংক ইউ সো মাচ ফৰ ইউৰ লাভ এণ্ড সাপোর্ট। কিন্তু কথাটো হ'ল ইমান টকা ইউটিউবৰ পৰা নাহে। আমি ভাবিছো নেক্সট ফিল্মখন আৰু ভালকে বেছি বাজেট লৈ কৰিমহে, কিন্তু সেই ফিল্মখন ৰিলিজ কৰিলে সিনেমা হলতেহে কৰিব লাগিব। গতিকে আপোনালোকে যদি আমাক সাপোর্ট কৰে আমি আগবাঢ়িবলৈ সাহস পাম। থ্যাংক ইউ ফ্ৰম Baddish টিম। ইমান কষ্ট কৰি ইমান গোটেই ডাঙৰ টিমটোৱে আমি ইমান কষ্ট কৰি ভিডিঅ' বনালোঁ আৰু সেই ফিল্মখন কিছুমানেতো ইউটিউবত আপলোড কৰিলে আৰু ইউটিউবতো কষ্ট কৰি আমি ফিল্ম এখন বনাইছোঁ আৰু সেই ফিল্মখন নি ডাউনলোড কৰি কিমান মিনিট লাগিব আৰু ইউটিউবৰ পৰা ডাউনলোড কৰিলে 5 মিনিট লাগিলে, আপলোড কৰিলে 5 মিনিট, 10 মিনিটৰ কাম আৰু 10 মাহৰ আমাৰ কষ্ট আৰু 10 মিনিটত সিহঁতে আপলোডত কেছ কৰি দিয়া। এতিয়া এফআইআৰ লিখি আছোঁ বৰ্তমান আৰু ইউটিউবত যিমান চেনেল আছিলে যিমান আমাৰ ভিডিঅ' আপলোড দিছিলে গোটেইকেইটা ষ্ট্ৰাইক হৈ গৈছে। 159 চেনেল তাৰ আৰু কিছুমান বনাওঁ জাষ্ট ফেচবুক ডাউনলোড কৰি আপলোড কৰি দিয়ে আৰু কচম ক'ব মানে মানিব লাগিব মানুহক। ইউটিউব চেনেল খুলিব মন আছে, ইউটিউব চেনেল খোলা। আমি যদি বস্তুটো হেৰি নাপাওঁ তেতিয়াহ'লে নেক্সট কেনেকৈ কাম কৰিম আমি? নোৱাৰিম নহয়।